বহা। হেল্ল' বন্ধু-বান্ধৱীসকল, ইয়াত দেখিছেনে বাৰু? সিদিনা ছোৱালীক স্কুলত এডমিশ্যন দিলোঁ আৰু এয়া কিতাপ দিলে আৰু কিতাপখিনি ভাবিছোঁ সময় পাওঁতে গোটেইখিনি কভাৰ লগাই থৈ দিওঁ। আৰু যিহেতু তাই স্কুল 2 তাৰিখৰ পৰা খুলিবই, সেইকাৰণে এতিয়া কভাৰখিনি সময় পাওঁতে লগাই থৈ দিওঁ। তাৰপিছতে দেখিছেনে ছোৱালী, মই কভাৰ লগাই আছোঁ আৰু তাই মোক মানে সহায় কৰি দিব আহিছে। খেলি কৰি গোটেই কাপোৰ কানি লেতেৰা কৰি আহিছে। এয়া মা, তুমি এইটো ইয়াতে ওপৰত এইটো তাতহে আছে। আৰু কভাৰ লগাই মানে মই শৈশৱ কালৰ পৰাই ভাল পাওঁ, বিৰাটেই ভাল পাওঁ। কিয় নাজানো, ইমান কভাৰ লগাই মই ভাল পাওঁ নহয়। কিতাপ বহি য'তেই নহওক আৰু মই বহুতেই ভাল পাওঁ। সেইটো কাৰণে এয়া এতিয়া কৰি আছোঁ। মানে কিছুমানে বেয়া পায়, বৰিং পায় মানে এইটো কাম কৰিবলৈ, কিন্তু মই বহুত ভাল পাওঁ এইটো কৰিবলৈ। কিয় নাজানো আৰু মোৰ এইটো আগৰ পৰাই অভ্যাস আছে কৰা, আৰু ভালো লাগে কামটো কৰি, নহয় জানো? কাৰ কাৰ ভাল লাগে জনাব। সোনকালে কামখিনি শেষ কৰি লওঁ, আৰু বেলেগ কাম আছেই। মা আহা, তুমি মোক প্লাষ্টাৰটো লগাই দিবা। আহা। এয়া কেনেকৈ বনায় মানে অকণমান ল'ৰা ছোৱালীও দেখিলে ভাল, তেতিয়াহে তাই শিকিব, আৰু দেখিহে সকলো কথা শিকে ল'ৰা ছোৱালীয়ে, নহয় জানো? সেইকাৰণে তাই এয়া ওচৰত বহুৱাই মই তাইক দেখুৱাই আছোঁ কেনেকৈ বস্তুটো বনায়। এতিয়া বাৰু সৰু হৈ আছে, নাজানিব ভালকৈ, কিন্তু দেখিব মায়ে কি কৰিছে, নহয় জানো? সেইকাৰণে অকণমান ল'ৰা ছোৱালীক এনেকৈ ওচৰতে লৈ দেখুৱাব লাগে। অকল এইটো বস্তুৱে নহয় আৰু চব বস্তুৱেই দেখুৱাব লাগে, দেখিলেহে সিহঁতে শিকিব। মা, তোমাৰ কমপ্লিট হ'লনে কামটো? সেইটো তুমি কি কৰি আছা?